মই এতিয়া কি কয় আমি এখন সমবায় হৈছিলোঁ সমবায়খনৰ আজি তাৰমানে ভাগাম আমি আৰু যিহেতুকে দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাৰ কাৰণে আমি এয়া কাপোৰ ল'ব লাগিব এই মানে মানুহ বহুত আছে যে যিটি কৈ আছে আপোনালোকে সেই বেলেগৰ কথাটো গুৰুত্ব নিদিলে তাৰপাছত এইবিলাক মানে এইবিলাক পইচা মানে এইগিলা মানে দুনিয়াৰ 500 টকীয়া এতিয়া তাৰমানে এইবিলাক আমি আৰু 500 টকীয়া আৰু মানে দুৰ্গা পূজাত আৰু মানে ভাগাব লাগিব আৰু এতিয়া ভাগাই কিনে আমি কাপোৰ লোৱাহে কথা আৰু কোনে কোনে এনেকৈ মিটিং এখন হৈ কিনে পইচা ভাগাছে ক'বচোন কমেণ্ট কৰি কিনে আমি এতিয়া পইচা ভাগি আছোঁ এতিয়া তাৰমানে এইখিনি ভাগ পাম আৰু এতিয়া সুতখিনিও আমি ভাগাম এইখিনি আমি সুতখিনি এতিয়া সুত মানে 100 টকা এটা দেখাছোঁ মানে সুতখিনি আছে এইখিনি ভাগাম আৰু অলপমান থৈ দি বন্ধ কৰি এতিয়া মিটিঙত ভাগ কৰিলোঁ এতিয়া মানে পইচা সকলে আমি এতিয়া পইচা ভাগালোঁ আৰু ভাগোৱা হৈ গ'ল আৰু এতিয়া ভগোৱাৰ পিছত মানে পইচাৰ ভাগ পালোঁ এতিয়া আমি পূজাৰ কাৰণে কাপোৰৰ বজাৰ কৰাহে কথা এতিয়া সেইখিনি পইচা পালোঁ আৰু ইমান বেছি নহয় ইমান ডাঙৰ মিটিং নহয় যিহেতুকে সৰুকৈ কমকৈ হৈছিলোঁ সেইকাৰণে এইখিনি পাই গ'লোঁ যিয়ে নহওক পূজাৰৰ বজাৰতো ওলাই গ'ল আৰু কাপোৰৰ বজাৰ আৰু এতিয়া আমি কি খানা খাম তাকে দেখাই আছোঁ আপোনালোকক চাই থাকক মানে কি কৰিব যাবি পইচা যে ভাগ পাইছা কাপোৰ ল'বা যাম যা কাপোৰ ল'বা দুটাই যাবি সেইকাৰণে তই মুখচা আনবা লাগে না মুখচা আনছ বুঢ়ী মানুহ তোৰ বেগো নাই এটা নাই আগৰ দিনৰ মানুহ যে সেইকাৰণে চা মানে মুখচা তপলা ষাঠি বোলে হোৱা নাই আগৰ দিনৰ সেইকাৰণে আমি এতিয়া পূজাৰ ভাগ মানে পূজাৰ বজাৰ কৰিব যাহে কথা আৰু ইয়াতে মানে আমি ইপিনে পৰিয়ে গ'ল মানে ৰান্ধাৰ গোবত পৰিয়ে গ'ল আৰু এতিয়া মানে বুটৰ হেৰি বনাই আছোঁ মানে ঘুগুনি এতিয়া এই খাৱাহে কথা বনাই আছোঁ জুইত বনাই আছোঁ তাকো মানে জুই পুৱাই বনাব দিছোঁ এতিয়া গাখীৰ আনছি এতিয়া গাখীৰ চাহ একাপ খাইহে কথা এতিয়া গাখীৰো আনছোঁ এতিয়া আৰু বুটৰ ঘুগুনিয়ে আৰু এনেকৈ পূৰা মস্তি মাৰি চাহখিনি খাই কথা এই ৰহুন বোলে আদা ৰহুন চলাব লাগে কিমান যে হুলস্থুল লাগি আছে আৰু কিবা এটা ভালো লাগে আৰু কাৰ এনেকুৱা হৈছে ক'বচোন হেৰি খাম পূৰা বুট ভাগাই আছে আৰু কৰবি কোনটোৱে বুটৰ কালাৰ মজা আছে এইটো ন